আজি বনাব লৈছোঁ কাঠফুলাৰ সৈতে বেঙেনা ভাজি। কাঠফুলাৰ লগত প্ৰায়সংখ্যক লোকে বেঙেনাটো দিয়ে খায় বাৰু, কাৰণ যদি কাঠফুলাবিধ বিষাক্ত হয় তেতিয়া বেঙেনাটো দিলে ইয়াৰ ৰংটো নীলা হৈ যায়, সেইকাৰণে বেছিভাগেই ইয়াত বেঙেনা দিয়ে খায়। যি কি নহওক বাৰু, বেঙেনাৰ লগত কাঠফুলা খাই এনেও ভাল লাগে। পিছে আজি মই এই ভাজিখন অলপমান বেলেগ ধৰণে বনাব লৈছোঁ, তেন্তে চাওঁ বলকচোন কেনেকৈ বনাওঁ। তাৰ কাৰণে মই ভিডিঅ'ত দেখুৱাৰ দৰে কাঠফুলাখিনি অলপ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। কাঠফুলাখিনি অলপ ডাঙৰ ডাঙৰ হ'লে খাবলৈ বেছি ভাল লাগে। তাৰপিছত এনেকৈ পিঁয়াজো কাটি লৈছোঁ। তাৰপিছত বিলাহীকেইটাও এনেকৈ সৰু সৰুকৈ কাটি ল'ম। যদি আপোনালোকে কাঠফুলাৰ লগত বেঙেনা এনেদৰে খোৱা নাই, তেন্তে এবাৰ বনাই খাই চাবচোন। সঁচাকৈ খাবলৈ বিৰাটেই টেষ্টি হয়, আৰু খাই পিনে মোক কমেণ্টত জনাবচোন কেনেকুৱা লাগিলে। তাৰপিছত এইখিনি কাটি লৈ পিনে এনেকৈ চপাৰত পিঁয়াজ আৰু বিলাহীখিনি চপ কৰি ল'ম। আপোনালোকে যদি সদায় এনেকুৱা ধুনীয়া ধুনীয়া ৰেচিপি ভিডিঅ' চাব বিচাৰে, তেন্তে প্লিজ মোৰ চেনেলটো ফ'ল' কৰিব, আৰু যদিহে মোৰ ভিডিঅ'টো ইউটিউবত চাইছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদিহে আজি এই ভিডিঅ'টো ভাল লাগে তেন্তে লাইক এটা কৰিব নাপাহৰিব। তাৰপিছত এইফালে বেঙেনাটোত অলপমান তেল সানি এনেকৈ গেছত ধুনীয়াকৈ পুৰি ল'ম। বেঙেনাটো সিজে মানে মই আনফালে এটা চচপেনত পানীখিনি অলপমান গৰম হ'ব দিম। পানীখিনি গৰম হোৱাৰ পিছত ইয়াতে কাটি লোৱা কাঠফুলাখিনি দি ল'ম, আৰু অকণমান নিমখ দি এইখিনি অলপ উতল অহালৈকে সিজিব দিম। তাৰপিছত এইখিনি নমাই পানীৰ পৰা টুকি ল'ম, আৰু এইফালে মোৰ বেঙেনাটোও পুৰি হৈ গ'ল। এতিয়া বেঙেনাটো গুচাই লৈ বেঙেনাটো সৰু সৰুকৈ কাটি ল'ম। এতিয়া এখন কেৰাহীত মই তেল গৰম কৰি লৈছোঁ, আৰু তাতে অলপমান নিমখ দি কাঠফুলাখিনি ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম। কাঠফুলাখিনি ৰঙচুৱা হোৱাৰ পিছত মই এইখিনি কাঢ়ি ল'ম, আৰু তাতে মই চপ কৰি লোৱা পিঁয়াজখিনিও দি ল'ম। পিঁয়াজখিনি অলপ সিজাৰ পিছত ইয়াতে মই জোখমতে নিমখ আৰু হালধি দি লৰাই লৈছোঁ। হালধি কেঁচা গোন্ধটো যোৱাৰ পিছত মই এতিয়া চপ কৰি লোৱা বিলাহীখিনিও দি ল'ম। বিলাহীখিনি ল' ফ্লেমত অলপ সময় সিজিব দিম। বিলাহীখিনি যেতিয়া গলি যাব, তাতে মই ঘৰতে পিচি ৰখা পাঁচফোৰণৰ গুড়ি, কাশ্মীৰী লাল মিৰ্চ, আদা নহৰু জলকীয়া বটাখিনিও দি ল'ম। আদা নহৰুখিনি অলপ সিজাৰ পিছত তাতে মই পুৰি লোৱা বেঙেনাটোও দি ল'ম। বেঙেনাটো মই দি লৰাই লৈ অলপ সময় ল' ফ্লেমত সিজিব দিম। ইয়াৰ তেলটো যেতিয়া ওলাই আহিব আৰু বেঙেনাখিনি সিজি উঠিব, তাৰপিছত তাতে মই ফ্ৰাই কৰি লোৱা কাঠফুলাখিনিও দি ল'ম। দি লৰাই পিনে আকৌ ল' ফ্লেমত অলপ সময় সিজিব দিম। এইখিনি সিজাৰ পিছত মই ইয়াৰ ওপৰত অলপমান ধনিয়া কাটি দিম। ধনিয়াখিনি দিয়াৰ পিছত অলপ লৰাই ল'ম, আৰু মোৰ কাঠফুলা আৰু বেঙেনা ভাজিখন ৰেডি হৈ গ'ল। আজি ভিডিঅ'টোত ইমানেই আছিল। আজিলৈ আহিছোঁ, বাই।